ৰাজনীতিক দল হিচাপে আমি অসমত 15টা অপজিশ্যন পাৰ্টি ফৰাম, ইউনাইটেড অপজিশ্যন পাৰ্টি ফৰাম আছে। আমি সেইটোৰ মাজতে আমিও আছোঁ, লগতে আছোঁ। আমি CA ওপৰত, UCC ওপৰত আমি ফাইট কৰি আছোঁ, এইটো ৰিপিল কৰিবলৈ। আমাৰ নৰ্থ ইষ্ট মাত্ৰ অসম বুলি কথা নাই, কাৰ্বি আংলং বুলি কথা নাই, কিন্তু নৰ্থ ইষ্টত আমাৰ খিলঞ্জীয়া অসমীয়া ট্ৰাইবছসকলৰ, আদিবাসীসকলৰ মাটি আৰু জাতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমি একগোট হৈছোঁ। আৰু এই ইলেকশ্যনত বিজেপি, যিটো বিজেপিটো এণ্টি পিপুল পাৰ্টি হয় আৰু কমিউনেল পাৰ্টি হয়, আমি সেই ইয়াত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ। আৰু ইয়াৰ নৰ্থ ইষ্টাৰ্ণৰ পৰা বা ইণ্ডিয়াৰ পৰাকে এইটো বেনিছ কৰিব লাগে, নাইকিয়া কৰি দিব লাগে। এইটোহে আমাৰ এইমছ এণ্ড অবজেক্টিভ। আৰু ইয়াত যিমান ডেভেলপমেণ্ট কৰিব লাগে, আমাৰ সঁচা কথা ক'লে আমাৰ কমন পিপুলটো ডেভেলপমেণ্ট একো হোৱা নাই এতিয়াও। এতিয়া এইটো এটা কেপিটেলিষ্ট ছিষ্টেম চলি আছে। মাত্ৰ ধনীসকলকে কণ্ট্ৰেক্টো দিয়া হয়, দুখীয়া মানুহবিলাকে কণ্ট্ৰেক্ট ল'লে বিলটো নাপায়, কিন্তু ধনীসকলে যিটো কণ্ট্ৰেক্ট ইয়াত পায় তেওঁলোককতো বিল পৰ্যন্ত সোনকালে দিয়া হয়। সেইটো আমি দাবী কৰিছোঁ, এই ছিষ্টেম কেতিয়াও থাকিব নালাগে। আমি এই ওৱান মেন শ্ব', ইণ্ডিয়াৰ যিটো ওৱান মেন শ্ব' ডিক্টেটৰ, এই মোদী ডিক্টেটৰ চলাই আছে। মোদীটো RSS ওপৰত নিৰ্ভৰ কৰি পেলাই, মনুস্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে হাই কাষ্ট ছিষ্টেম এইটো চলাইছে। সেইটো আমি নামানো, কাৰণ আমাৰ নৰ্থ ইষ্ট স্পেচিয়েলি আমাৰ ইয়াত কাষ্ট ছিষ্টেম নাই, আমি সকলোৱে সমান। সেইকাৰণে এই সমান ইকুৱেলিটি বিফৰ ল', ইকুৱেলিটি, ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইকনমি, এইবিলাকৰ কাৰণে আমি ফাইট কৰি আছোঁ, যুঁজি আছোঁ। ইলেকশ্যন যদি আমি জিকোঁ তেতিয়াহ'লে সকলোকে আমি ভালকৈ চাম, সমান চকুৰে আমি চব চাম, আৰু এই ডিক্টেটৰ ছিষ্টেম আৰু নাথাকিবলৈ আমি ফাইট কৰিম আৰু যুঁজিম বুলি আমি আশা কৰিছোঁ। আজি বৃহৎ জইনিং হৈছে APSC। হয়, ইয়াত এই হানজাংলাংছু বুলি কয়, ইয়াত হানজাংলাংছু, আগতে হৰিয়জান বুলি কয়, একেই কথা হানজাংলাংছু। ইয়াত আমাৰ 5,000কৈ বেছি মানুহ গোট খাইছে। ইয়াত more than 400 families, বেছিভাগে বিজেপিৰ পৰা আৰু কংগ্ৰেছ আৰু ASDCৰ পৰা ইয়াত আমাৰ APSLC লৈ জইন কৰিছে। আজি আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বিতাটো বিজেপিৰ লগতেহে হ'ব। বিজেপি কেণ্ডিডেটটো একোৱেই নাই, তেওঁক মাত্ৰ প্ৰপ আপ কৰিছে। বংগসেনা RSS গ'লে তাক প্ৰপ আপ কৰি থৈ দিছে, তাৰ একো কোৱালিটিটো নাই। তথাপি তেওঁলোকৰ টকাটো বহুত আছে, সেইকাৰণে। আৰু ইয়াত বংগসেনা আৰু নৰ্দাৰ্ণৰ পৰা অহা মানুহ বহুত আছে, সেইকাৰণে এই বিজেপি তেওঁলোকে ছাপৰ্ট কৰিব কিছুমানে, সেইটো বুলি আমি ভাবিছোঁ। সেইকাৰণে আচল যুঁজাটো আমাৰ এটা ফালে চব ট্ৰাইবেল মানুহ আৰু আদিবাসী মানুহ, খিলঞ্জীয়া অসমীয়া মানুহ আৰু নেপালী মানুহ এফালে থাকিব, আৰু এটা ছাইডটো এই হিন্দী স্পিকিং আৰু বংগসেনা লিডাৰ্ছ সেইবিলাক থাকিব, এই দুটা গ্ৰুপ। কাৰণ এতিয়াতো মডাৰ্ণ যুদ্ধ, এইটো মডাৰ্ণ যুদ্ধ। আগৰ দিনত যুদ্ধ বুলি ক'লে আমি তৰোৱাল বন্দুক লয়, আজিকালি আমাৰ বন্দুকটো এই ভোট দিয়াতেহে আমাৰ বন্দুক, ভোটটোকহে আমাৰ AK-47 আৰু আমাৰ বম। আৰু এইটো বম আৰু AK-47 মডাৰ্ণ যুগৰ বম আৰু AK-47
ডেম'ক্ৰেটিক যুগৰ সেইটো আমি ভালকৈ ব্যৱহাৰ কৰিব সকলো ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া নেপালী আৰু আদিবাসীসকলে ভালকৈ ব্যৱহাৰ কৰিব এইবাৰ বুলি আমি আশা কৰিছোঁ।